নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জোনাকৰ কথা পাতো হওক অনুষ্ঠানটিলৈ। আজিও আমাৰ মাজত উপস্থিত আছে, পূৰ্বতে আহি গৈছে আমাৰ মাজলৈ অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ভাস্কৰ দত্ত। নমস্কাৰ। তেখেতৰ বিষয়ে সবিশেষ মই আগৰ খণ্ডটো কৈ গৈছোঁ, যিসকলে সেই খণ্ডটি চোৱা নাই আজিয়ে চাওক। ভাস্কৰ, আমি ইয়াৰ আগত তোমালোক বহুতখিনি কথা পাতিলোঁ। হয়, আমি আজি দৰ্শকক এইখিনিতে জনাই থওঁ, আজি আমি এটা খুব ইণ্টাৰেষ্টিং ঘটনা গম পাম। ভাস্কৰৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল আমি সেইখিনি পাতিম বাৰু। ভাস্কৰ, তুমি যদি ইউটিউব চেনেলৰ যিবিলাক বিষয়বস্তু, সেই বিষয়বস্তুবিলাক তুমি কেনেকৈ চুজ কৰি লোৱা বা কোনোবাই সহায় কৰে নিজে, মই আজি এইটো কৰিলে ভাল হ'ব নেকি, বা এইবিলাক কেনেকৈ বিচাৰি মেলি যোৱা তোমালোক? আচলতে মোৰ ইউটিউব চেনেলত বহুত কিছুমান কেটেগৰী বুলি ক'ব লাগিব মানে যাব যে এটা হ'ল প্ৰথম কথা মই কেনেকৈ কম খৰচত বিদেশ ভ্ৰমণ কৰিব পাৰে, সেইটো এটা কেটেগৰী। নেক্সট হ'ল হিষ্ট্ৰী এণ্ড মানে আনন'ন ফেক্টছ, সেইখিনি। তো তাৰপিছত হ'ল নৰ্মেল যিখিনি ট্ৰেভেল ভিডিঅ' ক'বলৈ যোৱা, এতিয়া মই যেনিবা এছিয়াৰ প্ৰথম গ্ৰীণ ভিলেজ খনমা গৈছোঁ, নাগালেণ্ড। তো তালৈ যোৱাত কেনেকৈ গৈছোঁ, কি কথা, ক'ত থাকিছোঁ, আপোনালোকে আহিলে কেনেকৈ পাৰিব, সেইখিনি দেখুৱাওঁ। সেইখিনি মই নৰ্মেল যেতিয়া মই ক'ৰবাত মানে নিজে ফুৰিবলৈ যেতিয়া যাওঁ কৰি দিয়া হয়। মই এইখিনিতে ৰখাইছোঁ, তুমি এটা কথা মেনশ্যন কৰি গ'লা, এছিয়াৰ প্ৰথম গ্ৰীনেজ ভিলেজ। যিহেতু আমাৰ দৰ্শকসকলে চাই আছে, তো বহুতো ইহঁতে শিক্ষাৰ্থীও চাই আছে, এবাৰ আকৌ মেনশ্যন কৰিবা নেকি বস্তুটো, যাতে সিহঁতে গম পাওক আমাৰ অনুষ্ঠানৰ মাজেদি কথাটো যে নাগালেণ্ডৰ কহিমাৰ পৰা প্ৰায় 20-22 কিলোমিটাৰ দূৰত এখন গাঁও আছে, সেইখন হ'ল খনমাখন এছিয়াছ প্ৰথম গ্ৰীনেজ ভিলেজ হয়। সেই মানে যিটো নাম পোৱাৰ পিছত চৰকাৰে 3 কোটিমান সেই অকণমান সৰু গাঁওখনকে দান দিছিল আৰু মানে অনুদান পঠিয়াইছিল। আৰু সেই গাঁওখনৰ কিছুমান ৰহস্য আছে, ভিডিঅ'টো চালে গম পাব। তেওঁলোকে ব্ৰিটিছৰ লগত যুঁজিছিলে সেই গাঁওখনে, লগতে ইণ্ডিয়ান আৰ্মিৰ লগত মানে যুঁজিছিলে। যিহেতু নাগালেণ্ডখনত প্ৰথমতে কোনো মানুহ, ভাৰতৰ মানুহ তেনেকৈ যোৱা নাছিল আৰু মানে ডিস্কভাৰ হোৱা নাছিল, তেতিয়া সেই মানুহবোৰ নিজৰ মতে তেনেকৈ জংলী হৈ আছিলে। কিছুমান ৰহস্য আছে, সেই খনমা গ'লে আপোনালোকে ভালদৰে গম পাব। আচ্ছা, তোমাৰ চেনেলতে পাব এইটো, পাব। পূৰ্বাঞ্চলত আপোনালোকে চাব, এই সবিশেষটো গম পাব। তাৰপিছত আমি গৈ বিষয়বস্তুবিলাক পাতি আছিলোঁ আমি। তো এই ক্ষেত্ৰত তুমি নিজে চুজ কৰি লোৱা নেকি? হয়, সেয়া মানে মই যদি ক'ৰবালৈ এতিয়া যদি মই ফেমিলিৰ লগতে যদি ক'ৰবাত যাওঁ, বোলে ফুৰিবলৈ যাওঁ, তেতিয়া ফুৰিবলৈ যোৱাৰ আগত মই এনেই ক'ৰবাত যদি কিবা নজনা কথা, আননোন মানে জেগা কিছুমান যদি মানে পাওঁ, তেতিয়া তালৈ মই প্ৰথম যাবলৈ চেষ্টা কৰোঁ। আৰু তেতিয়া একেলগতে ভিডিঅ' দুটা কাম হৈ যায়, ফুৰা আৰু এটা ভিডিঅ' বা এটা কণ্টেণ্ট। এই তুমি যে ক'লা নাগালেণ্ড যোৱা বা এইবিলাকতো যাবলৈ যথেষ্ট অৰ্থৰ প্ৰয়োজন। এনেই ইউটিউবৰ পৰা মানুহে কয় টকা পইচা আহে বুলি, কিমান আহিব পাৰে হাইষ্ট, বা আটাইতকৈ বেছি আজিলৈকে টকা কিমান বা পইচা কিমান পাইছে, তুমি বিশেষ কিবা গম পোৱা নি, বা যদি গম পোৱা আমাৰ দৰ্শকক মই কৈ আছোঁ আটাইতকৈ কিমান পায়। মই তাৰ আগতে কিছুমান ফেক্ট কৰি দিছোঁ। মানুহে ভাবে যে ইউটিউব কৰিছে, ইয়াৰ ধেৰ ছাবস্ক্ৰাইবাৰ, বহুত টকা। সেইটো নহয়, ইউটিউবত টকা আছে। ইউটিউবত প্ৰথম কথা মই যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোত ক'লোৱেই যে এডভাৰটাইজমেণ্টৰ পৰা পইচা পায়, কিন্তু তাৰ উপৰিও ইউটিউবৰ কিছুমান মানে ৰুলছ আছে। যেনে যদি কোনোবা এটা ভিডিঅ' মই আজি আপলোড কৰিছোঁ 10টা বজাত, খুব কম সময়ৰ ভিতৰত বহুত ছাবস্ক্ৰাইবাৰ যেনিবা 1 লাখ, ভিউজ যেনিবা 60,000 মান হৈ গৈছে, তো 60% গ্ৰ'থ হৈ গৈছে ন। তো ফাৰ্ষ্ট গ্ৰ' হ'লে পইচাটো বেছি আহে। যদি ছাপ'জ মই আজি এটা ভিডিঅ' দিছোঁ, মই 1 লাখ ছাবস্ক্ৰাইবাৰ, বহুত দিনৰ মূৰত শ্ল' গৈ 60,000 হৈছে, তাত পইচা কম আহে। তেনেকুৱা সেইটো কিছুমান এটা হেৰি আছে। এতিয়া অসমত হায়েষ্ট এতিয়ালৈকে মই জনাৰ ভিতৰত, মই নাম নকওঁ, এইটো বেয়া হ'ব, আজি প্ৰায় এই বছৰ 5-6 মাহমানৰ পৰা 1,40,000 মান মান্থলি পাই আছে। মাহে 1,40,000 মান পাই আছে। তাৰমানে খুব যদি মানে ইয়াৰ এইটোৱে বুজা গ'ল, যদি খুব মানে ভালদৰে একাগ্ৰতা যোনে কৰি আছে, প্লেনিং কৰি পেলাই, যদি প্লেনিঙো লাগিব, এটা বস্তু আমি সফল হ'ব কাৰণে তাৰ কাৰণে এখন মেপ আঁকিব লাগিব, কেনেকৈ কি কৰিম। তো 1,40,000 এটা এনেকুৱা মূল্য, হয়তো খুব বৃহৎ এটা কোম্পানী বা এটা চৰকাৰী চাকৰি, এটা উচ্চ পৰ্যায়ৰ বিষয়াৰ এটা দৰমহা। এতিয়া সেইটোৱে যোনে কৰি আছে তেখেতে মানে কি বেলেগ কোনো চাকৰি নকৰে। প্ৰথম কথা চাকৰি নকৰে বা বেলেগ, তেওঁ ফুল টাইম মানে ইউটিউবত দিয়ে এনি টাইম। আৰু মই তেওঁক একদম ওচৰৰ পৰা পাইছোঁ, তেওঁ ৰাতি মানে শুওঁতেও, ৰাতিপুৱা শুই উঠিও এনি টাইম ইউটিউব ভিডিঅ' এডিট কৰি থাকে। চাকৰি ফুল্লি ফ'কাছ, তেওঁ মানে চাকৰি বুলি ক'ব পৰা যায়। তো টাইম দিছে, তাৰ ফল পাইছে। গতিকে ভাস্কৰ শিক্ষা ক'ত আৰম্ভ হৈছিলে, আনুষ্ঠানিক শিক্ষা? মোৰ স্কুলিং একেবাৰে কেজিৰ পৰা একেবাৰে ক্লাছ 10লৈকে শংকৰদেৱ শিশু বিদ্যানিকেতনত। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ, ছায়েন্স ষ্ট্ৰীম ল'লোঁ শিৱসাগৰ কলেজত। তুমিও শিৱসাগৰ কলেজ? মই যিমান মানুহ পাই আছোঁ শিৱসাগৰ কলেজে লগ পাই আছোঁ। ভাল কথা। তোমাৰ
প্ৰথম প্ৰেম কেতিয়া হৈছিল যিহেতু প্ৰেম চবৰ জীৱনলৈকে আহে প্ৰেম দেখি ভাল লগা মই দেখি ভাল লগাৰ প্ৰেমৰ মাজত পাৰ্থক্য আছে সৰুতে কিছুমান আমাৰ ভুল বুজাবুজি হয় তো কিছুমান পটক দেখি থাকোঁ ভাল লাগি থাকে তেনেকুৱা হৈ থাকে আৰু একচুৱেলি ক'বলৈ গ'লে প্ৰেম হৈছিল এইটো আফটাৰ গ্ৰেজুৱেশ্যন কৰাৰ পিছত হৈছিল যিটো নহ'ল কিন্তু আল্টিমেটলি তেওঁৰ লগত প্ৰেম বিবাহ নহ'ল মানে আচলতে প্ৰেমৰ আন এটা নাম ত্যাগো আৰু সেই ত্যাগ কৰিব পৰাজনহে আচল প্ৰেমিক আচলতে ত্যাগ কৰি জীয়াই থাকিব পৰাজন বৰ্তমান যিহেতু তুমি বিবাহত আবদ্ধ হ'লা তুমি এটি সন্তানৰ পিতৃও হয় খুব কিমান বেছি দিন নাই বাৰু 2 মাহ 5 মাহ হৈছে তেখেত প্ৰেম বিবাহ নে ঘৰৰ পৰা চোৱা নে কেনেকুৱা কিন্তু ঘৰৰ পৰা চোৱা খুৰাই চাই দিছিলে ভাস্কৰ তোমাক শেষত এটা কথা সুধিব বিচাৰোঁ যিসকলে নৱপ্ৰজন্মই ভাবে যে মই এজন ইউটিউবাৰ হ'ম বা এটা ইউটিউব চেনেল খুলিম তো তেওঁলোকৰ কাৰণে তুমি কি ক'ব বিচাৰা ইউটিউবটো একেবাৰে সহজভাৱেও ল'ব নালাগে আৰু সেই ইউটিউবটো বহুত আল্টিমেট বস্তু যিটো মানে টকাৰ কাৰণে খুলিম বুলি ল'ব নালাগে যে ই বহুত টকা দিব সেইটো ল'ব নালাগে আৰু যিকোনো বস্তু সময় দিলে তাৰ ভাল ফল পোৱা যায় লাগিলে ই পঢ়াই হওক চাকৰি হওক বা ইউটিউবে হওক তো সময় দিলে ভাল ফল ডেফিনেটলি পোৱা যাব আৰু এতিয়া আটাইতকৈ যদি ভাল প্লেটফৰ্ম য'ত নিজৰ ভাল যদি কিবা গুণ আছে বা মানে আৰ্টিষ্টিক কিছুমান যদি গুণ আছে তাৰ মানে মানুহৰ আগত জনাবলৈ বা দৰ্শকক দেখুৱাবলৈ এটাই প্লেটফৰ্ম সেইটো হ'ল ইউটিউব তো ইউটিউবৰ জৰিয়তে আমি ঢেৰ কাম কৰিব পাৰোঁ গতিকে ভালকৈ যে আমি ব্যৱহাৰ কৰোঁ ডেফিনেটলি তাৰ ভাল ফল পাম ভাস্কৰ অনাগত সময়ত তোমাক আমি আকৌ লগ পাম নিশ্চয় আৰু তোমাৰ লগতে তোমাৰ চেনেলৰ বেলেগ ধৰণৰ কথা আমি ৰাইজৰ আগত জনাই যাম তোমাক আমাৰ জোনাক ইউটিউব চেনেলৰ পৰিয়ালৰ হৈ আমাৰ এই কথা পাতোৱা অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কামনা কৰিছোঁ ভাস্কৰৰ যিটো ইউটিউব চেনেল আছে পূৰ্বাঞ্চল এই পূৰ্বাঞ্চল কেৱল অসমেই নহয় গোটেই এনেও ইউটিউব গোটেই বিশ্বব্যাপী থাকে তথাপিও গোটেই বিশ্বতে যেন নাম কৰে যে পূৰ্বাঞ্চলৰ আৰু ভাস্কৰে খুব সুন্দৰকৈ আমাক নতুন কিছুমান বস্তু আৰু দেখুৱাই যাওক ইতিমধ্যে আমি বহুতখিনি নজনা কথা গম পাইছোঁ গতিকে আপোনালোকো অনুৰোধ জনাইছোঁ আপোনালোকেও আমাৰ জোনাক ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকৰ কিবা দিহা পৰামৰ্শ উপদেশ থাকে আমাক কমেণ্ট বক্সত জনাব আৰু আপোনাৰ ওচৰ পাজৰে যদি কোনোবা তেনেকুৱা প্ৰতিভাসম্পন্ন বা অন্যান্য দিশত কোনোবা ব্যক্তি জড়িত আছে তেওঁলোকক যদি সমাজৰ আগত আমি উলিয়াই নিয়াত যিমান পাৰোঁ চেষ্টা কৰিম আমি এইখিনিতে কৈ থওঁ আমাৰ দৃষ্টিত এজন খুব ভাল বিচনী বনোৱা ব্যক্তিও শিল্পী হ'ব পাৰে গতিকে আমি তেনে ব্যক্তিকো আমি আমাৰ পৰ্দাৰ আগলৈ আনিব চেষ্টা কৰিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এইখিনিতে মই জোনাক ইউটিউব চেনেলৰ সমূহ দলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এই ভিডিঅ'টো চালে লগতে আক্ৰাম আৰু জোনাক ইউটিউব চেনেলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ